প্ৰিয় বন্ধুসকল ইয়াহুৰা চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি এটা অদ্ভুত অবিশ্বাস্য আৰু আশ্চৰ্যকৰ খবৰৰ সৈতে মই আপোনালোকৰ ওচৰলৈ আহিছোঁ। এতিয়াৰে পৰা পৃথিৱীৰ মহাদেশ কেইখন বুলি সুধিলে 7খন বুলি যদি আপুনি উত্তৰ দিয়ে তেন্তে উত্তৰটো ভুল হ'ব। কাৰণ বিশ্বৰ বিজ্ঞানীসকলে ইতিমধ্যে আৱিষ্কাৰ কৰি উলিয়াইছে পৃথিৱীৰ 8খন মহাদেশ। হয় বন্ধুসকল, 8খন মহাদেশ। যিখন মহাদেশ বিশ্ববাসীৰ বাবে 375 বছৰ ধৰি অজ্ঞাত হৈ আছিল, যাক বৈজ্ঞানিকসকলে নাম দিছে জিলেণ্ডিয়া। আটাইতকৈ আশ্চৰ্যকৰ কথাটো হ'ল যে এই মহাদেশখন সাগৰৰ পানীৰ তলত ডুব গৈ আছে আৰু মষ্টলি এই মহাদেশখন নিউজিলেণ্ডৰ দৰে বহুকেইটা আইলেণ্ডৰ গ্ৰুপেৰে গঠিত। এই জিলেণ্ডিয়া মহাদেশখন অৰিজিনেলি এনচিয়েণ্ট ছুপাৰ কণ্টিনেণ্ট গণ্ডৱানাৰ পাৰ্ট হয়, যিখন 1 বিলিয়নৰ পৰা 542 মিলিয়ন বছৰ আগৰ পৰাই বিদ্যমান আছিল। জিঅ' চাইণ্টিষ্টসকলৰ বাবে এই মহাদেশখন ডিস্কভাৰ কৰাটো একেবাৰে সহজ নাছিল। বৈজ্ঞানিকসকলে বহু কষ্টৰে ইয়াৰ পৰা ভগ্নাশেষ আৰু ছেডিমেণ্টছৰ কালেকশ্যন ড্ৰিল কৰিব লগা হৈছিল, যিহেতুকে এই মহাদেশখন সাগৰৰ তলিত আছে। বিজ্ঞানীসকলে এই মহাদেশখন উদ্ভাৱন কৰিবলৈ সক্ষম হৈছে বহু দশক ধৰি ইয়াৰ শিল, সাগৰৰ তলি আৰু তাৰ ভগ্নাশেষ পৰীক্ষা কৰি, আৰু ইতিমধ্যে তেওঁলোকে ডিটেইল মেপো পাব্লিছ কৰিছে। BBC নিউজৰ এক ৰিপৰ্ট অনুসৰি জিলেণ্ডিয়া এখন ডাঙৰ মহাদেশ। ইয়াৰ ছাইজ মাডাগাস্কাৰতকৈ 6 গুণ ডাঙৰ। 1.89 মিলিয়ন স্কুৱেৰ মাইলৰ পৰা 4.9 মিলিয়ন স্কুৱেৰ মাইললৈ এই মহাদেশখন বিস্তৃত। আৰু যিহেতুকে এই মহাদেশখন সাগৰৰ তলিত আছে আৰু বিদ্যমান নহয়, সেইকাৰণে বৰ্তমান এই মহাদেশখন পৃথিৱীৰ 8ম স্মলেষ্ট, থিনেষ্ট এণ্ড য়ংগেষ্ট কণ্টিনেণ্ট অফ দ্য ৱৰ্ল্ড।